হে গাইজ, আজি আমি আহিছোঁ বৃন্দাবনৰ যমুনা নদী পাৰত হোৱা আৰতি চাবলৈ। আৰু এই ঘাটটো কোৱা হয় কেছি ঘাট বুলি। আমি ঘাটৰ পাৰত ৰৈ থকা নাৱত উঠিলোঁ। পিছত নাৱত উঠিহে আমি গম পালোঁ যে তেওঁলোকে আমাক পাৰলৈকে লৈ নাযায়, আমাক নদীৰ মাজলৈকে ঘূৰুৱাই পেলাই লৈ আহিব। তাৰপিছত আমি চাকি বন্তি তাতে কিনি লৈছিলোঁ, সেয়া আমি এনেকৈ জ্বলাই পেলাই নদীত উটুৱাই দিলোঁ। তাৰপিছত দুখনমান ফটো উঠিলোঁ, ফটো বুলি ভাবিছিলোঁ, কিন্তু এইটো আচলতে ভিডিঅ'হে হ'ল, চাওকচোন। তাৰপিছত পিছৰ দিনা আমি আকৌ নদী পাৰলৈকে গ'লোঁ। যিহেতু আৰতিভাগ আমি সন্মুখৰ পৰা দেখা নাপালোঁ, সেইকাৰণে আকৌ চাবলৈ গ'লোঁ। আৰু তাতে এয়া দেখিছেনে, মহিলাসকল আৰু সৰু ল'ৰা ছোৱালীবোৰে চাকি ফুল এনেকৈ লৈ পেলাই বেচিবলৈ তাতেই তেওঁলোকে এইটো কামেই কৰে আৰু ঘূৰি থাকে। তাৰপিছত আমিও আকৌ কিনি ল'লোঁ চাকি বন্তি তাতে। আৰু সন্ধিয়া 6টা 6:30মান বজাৰ পৰা এই আৰতিভাগ আৰম্ভ হয়। আৰু আৰতিভাগ যেতিয়া সন্মুখৰ পৰা দেখা পোৱা যায়, সঁচাই খুব পবিত্ৰ লাগে। তেওঁলোকে খুব ধুনীয়াকৈ প্ৰাৰ্থনা মন্ত্ৰ চন্ত্ৰ উচ্চাৰণ কৰে। তাৰপিছত আমিও আৰতিত এনেকৈ চাকি বন্তি লৈ পেলাই জ্বলাই আকৌ আমি নদীত উটুৱাই দিলোঁ। আৰু তেনেকুৱাতে তাতে কিছুমান ফটোগ্ৰাফাৰো থাকে, যিয়ে ফটো উঠাই দিয়ে। তেনেকুৱা এজন ফটোগ্ৰাফাৰে আমাকো খুব জোৰ কৰিলে কেইখনমান ফটো উঠিব লাগে বুলি। আমিও ভাবিলোঁ, আহিছোঁ যেতিয়া এটা স্মৃতি ৰাখিয়ে থওঁ, আৰু সেয়া তেওঁ আমাক কেইখনমান ফটো উঠাই দিছিল, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আজিলৈ ইমানেই, বাই।